মই মাত্ৰ ভালদৰে পঢ়া শুনা কৰিছিলোঁ আৰু ৰিজাল্ট যি হয় সেইটো ভগৱানৰ হাতত গতিকে মই ভালদৰে পঢ়া শুনা মোৰ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব মোৰ শ্ৰদ্ধা গুৰুমণ্ডলী ট্ৰিনিটি জুনিয়ৰ কলেজৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী মণ্ডলী আৰু মোৰ লগত ছাৰ দৰে থকা নিৰোদ ছাৰ কিশোৰ ছাৰ বসন্ত ছাৰ তেওঁলোকে মোৰ অভিভাৱকৰ দৰে আছিল এই দুবছৰ আৰু মই পিতৃ মাতৃকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু তাৰ লগতে মই ধন্যবাদ জ্ঞাপন কৰিম আপোনালোক সকলোকে আঞ্চলিক ৰাইজক আচলতে মই কোনো ঘৰুৱা শিক্ষকৰ সহায় কৰা বিদ্যালয় শিক্ষক হয় ইয়াৰ পিছত পৰৱৰ্তী পদক্ষেপ কি হ'ব আচলতে মই এতিয়া BSc পঢ়ি পেলাই তাৰপিছত MSc তাৰপিছত বাহিৰত যদি PhD কৰিবলৈ সুবিধা পাওঁ জীৱনৰ লক্ষ্যটো প্ৰফেচাৰ হয় শিক্ষক হয় আৰু আজিৰ সময়ত কি কৰিব আচলতে গানো গাওঁ কেতিয়াবা বা যি ভাল লাগে থাকে আনন্দৰ মুহূৰ্ত আছে এই মুহূৰ্তত তুমি এটা গীত গাই দিয়া আমাৰ মতুলীয়া বতাহে উৰিয়া শিকলেছে পাহাৰৰ চূড়াকে মেঘে মেঘে যাছে হিয়াৰে জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰ নাই ভালো আবেগৰ ৰাণী বতাহত উৰে যিয়ে চলি নাথাকক পঢ়াটো কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু মই ভাবোঁ মই যথেষ্ট সফল হৈছোঁ।